বনাই আছে কৰা হৈছে এইটো হয় নেকি এই ছোৱালী চাব ওলাইছে দেই এই ধুনীয়া ধুনীয়া লেগ পিচ আছে এইটো মাৰিবা আহিছে অকল কালি কালি 10টা বজাতে মাতিছিলোঁ আজি আহিছে ফটো মানে নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ এতিয়া বৰ্তমান মই ঘৰতে আছোঁ ৰ'দ চাওক আজি কিমান ৰ'দ দিছে বনাই আছোঁ কাৰণে মোৰ লগৰ এজন আহিছে লগৰজনৰ নাম এইটো ঘন আজি আমি গৈ আছোঁ পাৰ্টি এটা কৰিবৰ কাৰণে লগৰ কেইজনে আমি গোটেইকেইজন একেখন কলেজতে পঢ়িছিলোঁ একেখন কলেজত পঢ়িছিলোঁ যদিও আমাৰ ডিপাৰ্টমেণ্ট বেলেগ বেলেগ আছিল সেইকাৰণে লগ হোৱা নহয় বেছিকৈ আৰু এইবাৰ লকডাউনৰ জহত আমাৰ কলেজ অফ আছিলে আৰু বহুত দিন লগো হোৱা নাছিলোঁ এইবাৰ আমাৰ কলেজ লাইফৰ এইবাৰ লাষ্ট ইয়েৰ আৰু এইবাৰ ফাইনেল দিছোঁ 6th চেমিষ্টাৰ ৰিজাল্ট অহা নাই এতিয়ালৈকে বৰ্তমান ৰিজাল্ট অহাৰ পাছত হয়তো গোটেইকেইজন একেখন কলেজত নপঢ়িব পাৰোঁ আৰু আমাৰ গোটেইকেইজনৰ ঘৰ আঁতৰত সেয়ে গোটেইকেইজন লগ হৈ পাৰ্টি এটা কৰোঁ বুলি ভাবিলোঁ বৰ্তমান এতিয়া আমি লগৰজনৰ ঘৰত পাইছোঁহি ইয়াত অলপ কাম আছে কামখিনি কৰি সেইকাৰণে এইটো ব্যৱস্থা কৰা হৈছে এইটো যিটো খাম সেইটোৱে তুমি ঠেংটো কাটি লোৱা ধুনীয়াকৈ দুটা এটাও নহয় দুটাকৈ খাম আজি তাক বোলে 1 কেজি নহয় দুটা থাকি দিয়া এজনে গা ধুইছে অঁ হয় নেকি এই ছোৱালী চাব ওলাইছে দেই এইপিনে আমাৰ ঘনই মাংস কাটি আছে মানে তাত পানী অসুবিধা হ'ব পাৰে বুলি ইয়াতে মাংসটো কাটি লোৱা হৈছে আমি যি বেট কাম কৰিবলৈ আছিলে সেইখিনি কমপ্লিট কৰিলোঁ এতিয়া আমি য'ত খানা খাম তালৈ যাম এয়া চাউল এয়া নিমখ এয়া জলকীয়া আৰু এয়া কলপাত কাটি ল'লোঁ এয়া খৰি এয়া মাংস তাৰপৰা এয়া কাঁহী বাতি য'ত বনামগৈ মানে বস্তু নাই তাত লৈ যাব লাগিব এতিয়া আমি যাব ওলালোঁ এই ঘনৰ লগত যাম মই আৰু লগৰ এজন আছে সি লগৰটোৰ লগত আহিব চ' ভিডিঅ'টো আপোনালোকে চাই থাকক গাড়ী ফচি গ'ল ৰখি আছোঁ এতিয়া অঁ সেইকেইটা আছে আমি য'ত খাম তাত পাইছোঁহি এয়া আমাৰ চাফাই অভিযান লগাই আছে মানছে আমাক ঘনকান্ত ইয়াৰ চৌকা বনাই আছো বনাবৰ কাৰণে বেয়া লগাইছে ন চাফাই অভিযান বুজিলি এইটো পালত পৰিছে এয়া পিঁয়াজ গুচাব লাগিব এতিয়া আলু গুচাব লাগিব
ফাইনেলি গুচাই হৈ গ'ল এয়া এতিয়া বাকলিখিনি পেলাম এইখিনি ধুম এতিয়া আমাৰ ইয়াৰ মানছে জুই ধৰি আছে ধূপ জ্বলাই লৈছে পিঁয়াজো কুটিলোঁ কি কৰি আছ বাহ আমাৰ আদা গুচাইছে অ' ল'ৰাই আদা তই কি কৰিছ নহৰু স্পেচিয়েলিষ্ট মই নহৰু বিশেষকৈ ৰিচাৰ্চ কৰি আছোঁ কেনেকৈ খুন্দিব পৰা হয় কল কৰিছে এই কি কৰিছ লগাই নহৰু পিছা নতুন নিয়ম আপোনাৰ তাত যিমান জোৰ আছে আপুনি সিমান জোৰ প্ৰয়োগ কৰিব পাৰে হৈছে নাই চাওঁ নাই কাম দিয়া নাই নহৰু লাগি আহিলে নহ'ব প্লাষ্টিকৰ গিলাচতে খুন্দিবলগীয়া আছে উপায় নাই কোন ভালকৈ কোন কটাৰীখন ধাৰ আছে কাটিবও পাৰে অলপ চেফটি হোৱাটো ভাল আৰু ইয়াক দেখিছেনে কষ্ট হৈছে আদা নহৰু খুন্দোতে আপোনালোকে যদি খানা খাব যায় তেতিয়াহ'লে ষ্টিলৰ গ্লাছ এটা লৈ যাব নেপাহৰিব নেপাহৰিব কিন্তু দেই আমাৰ মানছে কেৰাহী পাতিলে যিহেতু জলকীয়া বেপাৰী এইটো আমাৰ কম হ'ব জলকীয়া তথাপিতো আমি দিছোঁ আৰু যিহেতু য়েছ ইয়াত যদি মই ৰিলেশ্যনশ্বিপ ৰাখিলোঁ আদা নহৰুটো অলপ গুৰি কৰি ল'লে বেছি ভাল জলকীয়াটো কম হৈছে বাৰু মই একেবাৰে দি দিছোঁ হৈ যাব এইটো কি দিয়া হৈছে কিন্তু আমি এতিয়া হেৰি দি আছোঁ কোনটো ব্ৰইলাৰ পেটুটো নাই ব্ৰইলাৰ পেটু আছে ইয়াত এক পিচ কেলে থাকিব লাগে পিছত মোৰ ল'ব কেমেৰা লৈ এইবিলাক এইপিনে আলু উঠাই থোৱা আছিলে আলুটো হৈছে আৰু এয়া উতলিছে এইটো পেটুটোহে দেই মেইনটো আছে পেটু ভাজিটো হ'ল ন পেটু ঠেং আমি অকলে আমাৰ ইয়াত আমাৰ স্পেচিয়েলি আছে আমঠু এতিয়া কোনটো বনাবি এতিয়া বনাম আমি মেইন ভাজিটো যিটো লৈ আমি খাম অঁ মেইনকৈ এইটো পেটু ভাজিটো ন এইটো পেটু ভাজিটো এইটো মানে এনেই আৰু চাকনা বুলি কয় কিছুমানে অঁ আমি চাকনা হিচাপে ব্যৱহাৰ নকৰোঁ যেনিবা তাৰপৰা হালধি হালধি দিয়া দি নিদিওঁ আমি অঁ কিছুমানে দিয়ে কিন্তু আমি নিদিওঁ মাংসটোৰ লগত দিবি নেকি মাংসৰ লগত দিয়া বেছি ভাল লাগে এই ধুনীয়া ধুনীয়া লেগ পিচ আছে এইটোহেঁত মাৰিবা আৰু এতিয়া মেইন ভাজিটো ন এই ইউটিউবাৰে খান্দি দিয়ে পেলাই ধোঁৱা এইপিনে আলুটো দি থৈছিল ন হ'ল নাই আলু হৈ আছে এই আলুটো হ'ল আলুটো নমাই দিব পাৰোঁ ন আলু নমাব হোৱা নাই আৰু ডাইৰেক্ট দি দিম ভাত চাউলটো ডাইৰেক্ট একেবাৰে ধুই নিবি দেই ভাত ধুই নিবি চাউল নাহিন বৌ বাহে নহ'লে 2 মিনিটত পাই আহিম কি চলাব ৰান্ধনি এই দুটা মই এনেই চাই থকাহে মই বস্তুখিনি হেৰি কৰি দিলোঁ বাৰু অলপ পিটিম ইয়াত খাব নিদিম না কমাই দিম ভাতটো নিমখ দিছে বিলাহীটো কি দিছ এই মিট মছলা বুলি কয় এই অসমীয়াত মাংস মছলাও দেই মানুহে কয় মানুহৰ আমি এতিয়া মাংস মছলাটো দিছোঁ টমাটো টমাটৰ দি আছে এতিয়া আৰু এই দিবলগীয়া একো নাই আমাৰ আমি এতিয়া মাত্ৰ লাহেকৈ লগাই থাকিম জুইটো আৰু জুই মেইন ইয়াত 2 মিনিট অলপ খুচৰি দিয় নেকি তুমি বৰ ৰান্ধনি শিকাবলৈ আহিছা দিছে কি দিছ এবাৰ কৈ দিয়া এয়া আমি আলু দিলোঁ বইল কৰি দিয়া আমি এটা ধুনীয়া গাপ দিম মানে ঢাকি দিম আমাৰ মানে তাক ক'ল আৰু
এনেই বনাই আছোঁ পিছৰ কিবাত লৈ আনিব গৈছে অ' যাওঁ যাওঁ হৈছে কি ন মাংস আছে আৰু এইপিনে ভাত উঠাই থোৱা আছে এইটো হাৰামি এতিয়া আহিছে এতিয়া খাবলৈ আহিছে অকল কালি 10টা বজাতে মাতিছিলোঁ আজি আহিছে এতিয়া আহিছ আমাৰ এজনা এতিয়া আহিছে এয়া ভাত এয়া চব্জি আছে নে মনো হাই কৈ দিয়া এইটো আমাৰ ঘন ভাইটি গ'ল মানস ফাইনেলি ভাত খালোঁ খালি না মই নিজে বনাইছিলোঁ ইমান ভাল পোৱা নাই এই ঘৰ এইটো দেৰিকৈ অহা মানুহটো ঐ চুপু কি কাটিলে হেঁতেনে এতিয়া ফটো মানে ভাত খাই বৈ উঠিছোঁ আমি বস্তু সামৰিছোঁ যাবৰ কাৰণে